এই ৰাস্তা মানুহ খুন্দিয়া বুলি হা বেচৰীয়া হে সৰি Wait. She is all right. চিন্তা কৰিবলগীয়া একো নাই। अभी कहाँ खोया है यार बोल देरी होइसे अभी तो गातो केनेকুৱা अभी কি হয় তো চাও স্কেচ কাৰ এজনী খুব মৰম লগা ছোৱালী কি নাম তাই নাজানো পাই বাট আই ফিল সামথিং অলসো when I saw her তাইক দেখিলে মোৰ প্ৰেমৰ অনুভৱ হয় কালি এডমিশন ললো Great. By the way, I'm Ahaan. Ruhi. Actually, মানে মই মোৰ লগৰজনক বিচাৰি আছিলো। পিছত লগ পাম। अभी 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 আজি ইমান মন্দিৰ পঢ়ি আছো যে মানে হ'ল কি তোৰ তাই ইয়াতে আছিল কি কল কথা পাতিলি নে নাই ট্ৰাইটো কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ কিয় মই যেতিয়াই তাইৰ ফালে চাওঁ একেবাৰে নাৰ্ভাছ হৈ যাওঁ এনেকুৱা লাগে মোৰ হাৰ্টবিট ৰখি গ'ল উশাহ বন্ধ হৈ গ'ল আৰু হ'ব ভাই মই বুজি পাইছোঁ তই যে তাইক কিমান ভাল পাওঁ এণ্ড আই উইচ কি তই তাইক সোনকালে পাই যাওঁ
Ekula dukula sina kire Huruj kinar teji mone Kholaj khador du sokure Koraj okadorote Rimi jhimi tumi bari khar sithi ঝিকিমিকি তুমি খরগি পাখি ময়ূর পঙ্খী বুঝিও নুবুজানে কিমান তোমাক বিচাৰো যে কব খুজিও মই নোৱাৰো কব একো ভয় লাগে যদি তুমি আঁতৰি যোৱা বুঝিও নুবুজানে Hey Ahaan, good morning. Good morning. Lua. Thank you. Friendshipot thank you nathake. Oh, sorry. Uff, friendshipot no thank you, no sorry. Hobo khwai dia. কালিটো ভ্যালেন্টাইন ডে হয় তাক কৈ দিও নেকি ও যদি ফ্ৰেণ্ডশিপটো বেয়া হৈ যায় কোন জানো Hello. Hi Ahaan. কোৱা ৰুহি মোৰ তোমাৰ লগত কথা এটা আছে ময়ো তোমাক কিবা ক'বলৈ আছিল ঠিক আছে আমি কালি লগ পাম অ'কে চি ইউ ডিয়াৰ আচ্ছা বাই বাই
Abhi! 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 Abhi, এতিয়া গাটো কেনেকুৱা? লিটল গুড। মই জানো মই আৰু বেছি সময় নাথাকোঁ। মই শেষ মুহূৰ্তৰ একেবাৰে কাষতে আছোঁ। পাগলৰ নিচিনা কিয় কথাবিলাক কৈ আছো? ডক্টৰে কৈছে নহয় তই অতি সোনকালে ঠিক হৈ যাবি। আৰু কিমান মিছা কবি ভাই, মই ৰিপৰ্ট দেখিছোঁতো। আহান শুন, ইমান চিন্তা নকৰিবি। মোৰ এটা বহুত ইম্পৰ্টেণ্ট কাম থাকি গ'ল, তই পূৰা কৰিবিনে? তোৰ কাৰণে চব কৰিব পাৰিম, এবাৰ তোৰ মুখেৰে ক। কালি ভেলেণ্টাইন্স ডে, তাইৰ কাৰণে আনিছিলোঁ। কিন্তু কপাল চা ভাই, এই সৰু কাম এটা কৰিবলৈও সময় নাপালোঁ। তই একদম চিন্তা নকৰিবি, মই তোৰ এইটো উইচ মোৰ হৃদয়ৰ পৰা কৰিম। কিন্তু তাইকতো মই চিনিও নাপাওঁ আৰু আজিলৈকে তাইক দেখাও নাই। মোৰ ড্ৰয়াৰত তাইৰ স্কেটছ আছে। তাইৰ নাম ৰুহি, আমাৰ ক্লাছৰে হয়। তই চাগে চিনি পাৱয়েই, মই সদায় তাইকে ভাল পাইছোঁ। কিন্তু আজি এই ৰিং আৰু ৰ'জটো তই তাইৰ হাতত দি দিবি।
মই তোমাক কিবা ক'বলৈ আছিল। মই জানো তুমি মোক কি ক'বা, কিন্তু আগত এইটো কোৱা যে ইমান লেট কিয় হ'ল? এই ৰ'জ আৰু ৰিং মই দিয়া নাই। হোৱাট? কি কৈছা এইবোৰ? কি ক'ব খুজিছা? এয়া অভিয়ে পঠিয়াইছে। সি তোমাক বহুত বেছি ভাল পায়, সকলোতকৈ বেছি। আৰু তুমি মোক ভাল নোপোৱা? হা কোৱা হন, তুমি কি মোক ভাল নোপোৱা? নাপাওঁ, মই তোমাক ভাল নাপাওঁ। ভাগ্যজনক একো নাই, তাই সোনকালে ঠিক হৈ যাব। চিনিট চাম ৰেষ্ট লওঁ আৰু এঘণ্টামান পিছত আপুনি পেচেণ্ট লগ কৰিব। ঠিক আছে। হেল্ল'। হেল্ল' মিষ্টাৰ আহান, অভিৰ কণ্ডিশ্যন এতিয়া বহুত বেছি বেয়া, আপুনি সোনকালে আহি যাওক। অভি, 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 আহান, আমি বহুত ভাল বন্ধু আছিলোঁ
আৰু মই বহুত লাকি আছিলোঁ যে তোমাক মোৰ লাইফত পাইছোঁ। আই লাভ ইউ আহান, আই হেভ অলৱেজ লাভ ইউ। আৰু মই ভাবি আছিলোঁ যে তুমিও মোক ভাল পোৱা, কিন্তু মই ৰং আছিলোঁ। তুমি মোৰ বাবে সকলো আছিলা, আৰু তোমাৰ অবিহনে জীয়াই থকাটো মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। সেইবাবে মই গুচি গৈ আছোঁ, কিন্তু মোৰ ভালপোৱা সদায় তোমাৰ লগত থাকিব। ময়ো বিচাৰি পাইছিলোঁ সঁচা হৃদয়, কিন্তু সময় যে সকলো সলনি কৰি দিব সেয়া মই কেতিয়াও ভবা নাছিলোঁ। চব আছে। বুঝিও নুবুজানে কিমান তোমাক বিচাৰো যে ক'ব খুজিও মই নোৱাৰো ক'ব একো ভয় লাগে যদি তুমি আঁতৰি যোৱা বুজিও নুবুজানে অকণমানহে দেখাব। নোৱাৰো ভাবিব। 2015 চনত পাইনিয়াৰ কলা মহাবিদ্যালয়খন নগাঁও চহৰৰ মাজমজিয়াত জন্ম লাভ কৰিছিলে। এই কলেজখনৰ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ, আৰু এই কলেজখনৰ পৰা আমাৰ বহুতো ছাত্ৰ ছাত্ৰী ইতিমধ্যে বহুত সফলতাৰে উত্তীৰ্ণ হৈ অসমৰ বিভিন্ন অনুষ্ঠানত জড়িত হৈ আছে। আৰু আমাৰ স্নাতক বৰ্ষৰ লগতে যেতিয়া জন্মলগ্নৰে পৰা আমাৰ উচ্চতৰ মাধ্যমিক শাখাও আৰম্ভ কৰা হৈছিলে, এই উচ্চতৰ মাধ্যমিক শাখাত বহুতো দুখীয়া ছাত্ৰ ছাত্ৰী পঢ়ি পেলাই সুখ্যাতিৰে উত্তীৰ্ণ হৈছিলে। আৰু এই বছৰৰ পৰা আমাৰ 2022 চনৰ পৰা নতুন এটা সংযোজন কৰা হৈছে পাইনিয়াৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুল বুলি। আৰু নৱম শ্ৰেণীৰ ক্লাছ আৰম্ভ ইতিমধ্যে পাঠদানো আৰম্ভ হৈ গৈছে। আৰু নগাঁওবাসীৰ আশীষ আৰু ছাত্ৰ ছাত্ৰীৰ মৰম চেনেহেৰে কলেজখন বৰ্তমানলৈকে চলি আছে আৰু ভৱিষ্যতলৈকে চলি যাব বুলি আশা ৰাখিলোঁ। এইখিনিয়ে কৈ মোক সামৰিছোঁ। আমাৰ বৰ্তমান ফৰ্মছ এণ্ড প্ৰস্পেক্টাছ অফিচ কলেজ কাৰ্যালয়ত দি থকা হৈছে। ইচ্ছুক ছাত্ৰ ছাত্ৰী আহি পেলাই নামভৰ্তিকৰণৰ সুবিধাৰ্থে আপোনাৰ আনকি আমাৰ দেওবাৰো খোলা থাকিব। যদি ফৰ্ম নিব বিচাৰে নিব পাৰিব অফিচৰ পৰা। স্পট এডমিশ্যন চলি আছে, আৰু কোনোবাই যদি এডমিশ্যন লওঁ বুলি ভাবে তলত নম্বৰ দিয়া আছে, ফোন নম্বৰ, তাত কণ্টেক্ট কৰি পেলাই যোগাযোগ কৰি পেলাই আহিব পাৰে।